হে গাইজ গুড মৰ্ণিং। বৰ্তমান নতুন ব্লগলৈ আপোনালোকক স্বাগতম। মানে মই অলপ দিন আগতে মানে সৌৰভগত গৈছিলোঁ। সৌৰভগত যাই কিনে মানে ব্লগ শ্লগ হৈ গ'ল আৰু মানে তাত সৌৰভগত যাই কিনে ট্ৰেইন ষ্টেচনৰ পৰা নামি কিনে তাত দাদা এজনক পিলপিলিত দাদা এজনক লগাল পাইছিলোঁ। মানে পিলপিলিত দাদাজনে মানে বহুত ঘূৰালে আৰু গোটেই ব্লগ শ্লগ হৈ গ'ল। পাৰ্কতো গ'লোঁ, লাচিত বৰফুকনৰ মূৰ্তিও চালোঁ। মানে কিবা টেকনিকেল ইছ্যুৰ কাৰণে মানে ভিডিঅ'টো আপলোড দিয়া নহ'ল, মানে কিবা ডিলাইট হৈ গ'ল। তাৰ কাৰণে আপুনি স্ক্ৰীণত চাব পাৰে ফটোগিলা। মানে এতিয়া বলক আমি পলম নকৰি ব্লগ। হাই ফ্ৰেণ্ডছ, বৰ্তমান মানে টংলা যাম। মানে গুগল মেপত চাই ল'লোঁ, মানে বহুত আৰু ধুনীয়া ধুনীয়া বস্তু তাতে মানে ফটো উঠা প্লেচ আছিল। বৰ্তমান আহি আমি কি পাইছোঁ এইটো গম নাপাওঁ, কিন্তু বৰ্তমান ইয়াত এখন মানে সাঁকো এখন পাৰ হ'ব লাগিব। এখন জাগাটাৰ নাম কি আপুনি কৈ দিয়ক এবাৰ। এইটো ভেটুৱা, এখনি জেগা ভেটুৱা বুলি কয়। পাঠশালাৰ পৰা দক্ষিণে আহি আছে ভেটুৱা। গাইছ মানে আহি মানে বেলেগ ৰাস্তাতে গৈছিলোঁ। কমচে কম 1 ঘণ্টা ঘূৰিলোঁ। ঘূৰি মানে গুগল মেপত চাই কিবাকৈ পালোঁ আহি অলপ মানে ট্ৰেইন ষ্টেচন মানে যোনখিনি জেগা চিনি পাওঁ সেইখিনি জেগা আহি পালোঁ গাইছ। বৰ্তমান এয়াই আৰু বলক আহি মানে ৰেল ষ্টেচন পালোঁ। মানে ষ্টেচন মানে এই পাৰ হ'ব লাগে, সেইটো ছাইডত ৰেল মানে পাঠশালাৰ ষ্টেচনটো আছে সেইটো ছাইডত। আৰু এইটো ছাইডত মানে সিদিনাখন যে আপোনালোকে ভিডিঅ'ত দেখিছিল ব্ৰিজখন, সেইখন ব্ৰিজ, সেই ব্ৰিজখনৰ ৰাস্তাৰ তলেদি মানে যাব লাগিব আমি। মানে এতিয়া বলক আমি এতিয়া বলক মানে গৈ থাকোঁ আৰু মানে গাইজ মানে বৰ্তমান আমি এটাকে ৰাস্তা ক্ৰছ কৰিব লাগিব। মানে এতিয়া বলক মানে ৰাস্তাটো ক্ৰছ কৰি লওঁ। ক্ৰছ কৰি লৈ মানে তাৰ নেক্সট লেভেলত আমি যোনটো প্লেছত যাম বুলি ভাবিছোঁ সেইটো প্লেচ পাম। মানে অলপ আগত গেলি মানে ব্ৰিজখন এতিয়া আমি এইটো পিনেদি যাব লাগিব, এইটো পিনেদি। এতিয়া বৰ্তমান গাড়ী চাই কিনে আমি ৰাস্তাটো ক্ৰছ কৰোঁ। গাড়ী নাই, গাড়ী এখন আহিছে দুধ গতিকে আহিছে। বৰ্তমান আমি ৰাস্তা ক্ৰছ কৰি লওঁ। মানে গাইজ কিবা এটা শব্দ শুনিছোঁ গাইজ। মানে মোৰ পিছত সেইখন ব্ৰিজ মানে আমি সিদিনাখন আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ, সেইখন ব্ৰিজৰ ওপৰত গৈছিলোঁ। ইয়াৰ পৰা চাই লওক ব্ৰিজখন আপোনালোকক, এইখন গাইজ ব্ৰিজ চাওক। গাইজ মানে য'ত যাম বুলি ভাবিছিলোঁ ইয়াত পহুমাৰা নদী ভাঙিছে। মানে ইয়াত নাজাৰতে চাওক মানে পানীয়ে পানী আৰু কি গাইজ পানী মানে পানী আৰু চাই লওক আৰু পানী ইফালে চাই লওক পানী মানে একদম
এনেহান জাগাৰ ভিতৰত সুৰকিছোঁ গাইছ মানে কলজা কপি যায় গাইছ এনেহান জংঘলৰ জাগা মানে মানুহ চানুহ একো নাই ওচৰত মানে গাইছ চাই লওক মানে জংঘলে জংঘল মানুহ চানুহ নাই গাইছ এনেহান জাগাৰ গাইছ ভয়ংকৰ জাগা মানে খালী জংঘল মানে গাইছ মানে আহি মানে পহুমাৰা নদীটো পালোঁ মানে ইয়াত ব্ৰিজ এখন হৈ আছে মানে একেলগে আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ কেনে ব্ৰিজ হৈ আছে মানে কেনেকুৱা আৰু পহুমাৰা নদীটো কেনেকুৱা মানে ইয়াৰ ওচৰত চাই লওক আৰু ইয়াৰ ওচৰত বঢ়িয়া এটা প্লেচ আছে গাছডাল আৰু ইয়াত নদীটো মানে ব্ৰিজৰ ওপৰত উঠিব লাগিব ব'লক আমি ওপৰত উঠি লওক বৰ্তমান ওপৰত উঠি লওক ব্ৰিজৰ ওপৰত আহিলোঁ মানে ইয়াৰ পৰা আপোনাক নদীটো দেখুৱাই দি আছোঁ ইয়াৰ পৰা মানে নদীটোক মানে একদম চাই লওক আৰু নদীটো এয়াই নদী আৰু ইয়াৰ ওচৰত গাছ আছে এডাল গাছ এয়া গাছ মানে ইফাল চাইডে এইটো চাইড আৰু ইফাল বেক চাইডটো দেখুৱাই লৈ আছোঁ আপোনালোকক বেক চাইডত মানে কেনেকৈ ভাঙিছে চাব আৰু মানে আৰু গৰাখহনীয়া হৈছে মানে ইয়াত গৰাখহনীয়া হৈ আছে মানে এনেকুৱা আৰু মানে ইয়াৰ ওচৰত নাও আছে এই গাইছ মানে তাতে মাছ মাৰি আছে চাওক এই তাতে মাছ মাৰি আছে আৰু ইয়াৰ ওচৰতে মানে এডাল গছ আছে মানে গাছডাল কি ধুনীয়া লাগে আৰু এই গাইছ মানে বহুত দুখিত আৰু মানে গুগল মেপত চালোঁ ইমান ধুনীয়া ফটো মানে একদম ধুনীয়া প্লেচ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ মানে প্লেচটো কিন্তু এতিয়া আপোনালোকে প্লেচটো চাই লওক আৰু মোৰে হাঁহি উঠিছে আপোনালোকক দেখুৱাবলৈ মানে এইটো প্লেচ আছিল ইয়াত বৰ্তমান পানী হৈ গৈছে মানে নদীৰ পৰা পানী হৈ গৈছে মানে ইয়াৰ প্লেচ আছিল ইয়াৰ ওচৰত এডাল গাছ আছিল আপোনালোকক গুগল মেপত আপোনালোকে দেখিব মানে নদী ইয়াৰ ওচৰত নদী আছে মানে ইয়াত প্লেচ আছিল আৰু ফটো উঠাই বৰ্তমান নদীৰ পানী আহি গ'ল তাৰ কাৰণে ইয়াৰ প্লেচটো আৰু এনেকুৱা আৰু প্লেচটো আৰু এনেকুৱা আৰু নদীৰ সেইটো চাইডত মানে এতিয়া বৰ্তমান গৰাখহনীয়া হৈ গৈছে মানে ইয়াত ধুনীয়া ধুনীয়া প্লেচ আছিল ফটো উঠিবলৈ মানে এতিয়া আৰু এনেকুৱা আৰু কি ক'ব আৰু গুগল মেপত চাই কিনে আপোনালোকক দেখুৱাবলৈ আহিছিলোঁ কিন্তু মানে মোৰে আৰু ইমান জেগা ঘূৰি মানে আহি কিনে ইয়াত মানে আৰু কি ক'ম আৰু মানে এনেকুৱা আৰু চব গুগল মেপে আমাক তাৰমানে ধোকা দি দিলে আৰু এনেকুৱা হৈ গ'ল আমাৰ লগত ফ্ৰড হৈ গ'ল আৰু গাইছ মানে গুগলৰ মেপত চাই মানে গাইছ বহুত ঘূৰিলোঁ মানে গ'লকৈ ঘূৰি আছে আমাক ঘূৰি মানে ফাইনেলি আহি মানে এটা নদীৰ ওপৰত এখন ব্ৰিজ পাইছোঁ মানে এইখন ব্ৰিজ সৰু ব্ৰিজ মানে এতিয়া আমি এইটো ৰাস্তাদি যাব লাগিব এইটো ৰাস্তাদি মানে গুগলৰ মেপে এইটো ৰাস্তা দেখুৱাইছে মানে ঘৰ যোৱা ৰাস্তাটো এইটো মানে এতিয়া এইটো ৰাস্তাদি যাব লাগিব মানে বহুত ঘূৰিলোঁ আৰু গ'লকৈ ঘূৰি আছে মানে গুগলৰ মেপে গ'লকৈ ঘূৰাই আছে মানে এনেকুৱা আৰু আহি মানে ইয়াত এটা মন্দিৰ আছে মানে সৰুকৈ মানে এডাল গছ আছে বঢ়িয়া গছ আৰু প্ৰকাণ্ড গছ নাজাৰাটো ভাল লাগে আৰু নাজাৰা ওপৰৰ নাজাৰাটো এইটো মানে গুগলে আমাক এইটো ৰাস্তা দেখাইছে মানে চাওক মানে পতা আৰু মানে এই গাইছ মানে বৰ্তমান আহি আনন্দৰামৰ চাইডেদি আহিছিলোঁ মানে চাইডৰ ৰাস্তাৰেদি ইয়াৰ পৰা চাব পাৰে আনন্দৰাম এইখন আনন্দৰাম বৰ্তমান কিবা এটা খাই লওঁ গাইছ বৰ্তমান বহুত ভোক লাগিছে বৰ্তমান কিবা এটা খাই লওঁ এয়া গাইছ মানে এৰে ফেক্টৰীত আহি গৈছোঁ আমি মানে ইহেদি ট্ৰেইন যায় মানে ইয়াৰ নেক্সট এটা
পাৰ্টি এটা আছে সেই পাৰ্টিটো হৈছে এইটো মানে ফেক্টৰীত যোৱা পাৰ্টি এইটো মানে এনেকুৱা ফেক্টৰীটো তাতে আমি পাৰ্টিৰ কাম চলি আছে গাইজ বৰ্তমান মানে ইয়াত কিবা এখন ট্ৰেইন এখন আছে মানে ট্ৰেইনখন আপোনালোকক দেখুৱাই দিম মানে আহি কিনে ফেক্টৰীৰ কাষৰ এখন ট্ৰেইন হ'ব আহি মানে ট্ৰেইনখন চাই লওক ট্ৰেইনখন আৰু এইখন ট্ৰেইন আৰু সেইখন ট্ৰেইন ইয়াত মানে নতুনকৈ কিবা এটা কৰি আছে আৰু মানে উদ্বোধনী কৰিব হয়তো কিবা কৰিব আৰু ইয়াত কৰি আছে ফাইনেলি মানে ইয়াৰ ওপৰত উঠি কিনে চাম মানে কি কৰি আছে কি কৰা নাই মানে গোটেইখিনি চাওক মানে এইটো ইঞ্জিনো হ'ব পাৰে হয়তো কিবা বেলেগ টেকনিকেলি কিবা হ'ব পাৰে আৰু ট্ৰাই কৰি আছে মানে এনেকুৱা আৰু ইয়াত কিবা চাবি লগোৱা আছে মানে ট্ৰেইনৰ চাকাটো চাওক না গাইছ মানে একদম আৰু এয়া কাম চলি আছে মানে এয়া মানে একদম লাম্বা আছে গাইছ ইয়াত মানে হয়তো মালটানা মানে ইয়াৰ কিবাৰ ওপৰত কিবা উঠাই আছে মানে এইখন যাব মানে বেলেগ চাইডত যাব ইয়াত মানে ক'ৰবাত বেলেগ চাইডত যাব আৰু গাইছ মানে এনেকুৱা আৰু ইয়াত কিবা কিবি উঠাই আছে মানে ইয়াৰ বেলেগত যাব এয়াই আৰু গাইছ মানে ইয়াৰ ওপৰত উঠি আপোনালোকক দেখুৱাই আছোঁ গাইছ মানে ইয়াত কিবা কাম চলি আছে ইয়াৰ ওপৰত উঠি আপোনালোকক দেখুৱাই দি আছোঁ ওপৰত উঠি আছোঁ গাইছ এনেকুৱা আৰু কিবা কিবি কাম চলি আছে ৰিপেয়াৰিং কাম চলি আছে গাইছ এয়াই আৰু কিবা ৰিপেয়াৰিং কাম চলি আছে গাইছ বৰ্তমান মানে ট্ৰেইন আহি আছে ফাইনেলি ট্ৰেইন মানে এতিয়া মানে ট্ৰেইন আহি গ'ল ইয়াত চাব পাৰে আপোনালোকক দেখুৱাইছোঁ মানে ট্ৰেইন আহি গ'ল আৰু এইখন ট্ৰেইন মানে এয়া আৰু বৰ্তমান ওচৰত ট্ৰেইন আহি গ'ল মানে মই ইমান দিন মানে ট্ৰেইনৰ এইকেইটা বস্তু দেখা পালোঁ এইকেইটা বস্তু মানে মই কি গম নাপালোঁ আৰু আপোনালোকে যদি জানে কোনোবাই কমেণ্ট কৰি ক'ব এই কি বস্তু মানে এই বাকচ কতে কি বস্তু মানে কিহৰ কাৰণে থাকে আৰু ইয়াত ট্ৰেইন আহি আছে ইয়াৰ সিফালৰ পৰা ট্ৰেইন আহি আছে এইখন ইয়াত ট্ৰেইন আহি আছে মানে অলপ ৰখি আছে আহিব আৰু ইয়াৰ ওচৰত মানে গাইছ ফেক্টৰী আছে ফেক্টৰী এইটো চাইডত ট্ৰেইনটো গুচি গ'ল এইটো চাইডত আৰু এইটো চাইডত মানে বৰপেটা যাব পাৰি এইটো চাইডত আৰু এইটো চাইড মানে পাঠশালা চাইড এইটো চাইড পাঠশালা চাইড মানে অলপ আগত ষ্টেচন আছে আৰু এয়া পাথাৰ চাই লওক আৰু ইয়াৰ ওচৰত মানে এয়া হৈছে ফেক্টৰী এয়াই গাইজ ফেক্টৰী মানে এয়াই ফেক্টৰী মানে ফেক্টৰী বহুত ফেক্টৰী আছে ইয়াত মানে ফেক্টৰী এয়া এটা মানে বহুতটা ফেক্টৰী আছে বলক তাৰে পাছফালে মানে বিজনেছ যাব নেকি মানে বিজনেছ যাব কিবা উঠাই আছে মানে মই নাজানো কি বস্তু মানে আপোনালোক দেখুৱাই দি আছোঁ তালৈ বলক বৰ্তমান গাইছ নুমিব লাগিব নুমিলোঁ নুমি গ'লোঁ গাইছ এতিয়া বলক ফেক্টৰীলৈ এয়া হৈছে প্ৰথম ফেক্টৰী গাইছ নাম্বাৰ 3 বুলি লেখা আছে গাইছ এয়া মানে বহুত দূৰ আছে আৰু গাইছ বহুত যাব লাগিব বহুত ৰ'দো দিছে গাইছ ইয়াৰ ওপৰত উঠি লওঁ গাইছ গ'লোঁ গাইছ এয়া হৈছে গেট নাম্বাৰ 4 গাইছ 4 নম্বৰ এতিয়া আৰু নেক্সট পাছফালে চাওঁ বন্ধ আছে বৰ্তমান গাইছ ইয়াত গাইছ মানে এইটো চাওক মানে সেইখন ট্ৰেইন আৰু ইয়াত কিবা কিবি উঠাই আছে ইয়াত এই মানে ৰেলত ট্ৰেইনত মানে তলত দিব নেকি গাইছ ইয়াত লগোৱা আছে এয়া মানে নতুনকৈ য'ত প্লেচ হ'ব তাত নিব এই গাইছ এয়া আৰু মানে গাইছ
ৰেলৰ মানে खत्म। बाय बाय, टाटा, गुड बाय, गया। গাইছ মানে মোৰ ৰিম'ট কণ্ট্ৰলটো মানে পৰি অলপ বেয়া হৈ গ'ল, মানে বেয়া হৈছে নেকি ভালকৈ গম পোৱা নাই। মানে ইয়াৰ ছাইডত অন কৰা আৰু অফ কৰা ছুইচ আছিল, ছুইচটো নোহোৱা হৈ গৈছে, মই বিচাৰি নাপালোঁ। মানে বৰ্তমান ইয়াত কাম চলি আছে, দাদা এজনক সুধি লওঁ মানে आप क्या कर रहे हो अभी? अभी काम कर रहा हूँ। अभी काम कर रहे हैं। हाँ, ये कौन सा काम है, क्या है? ये रेल का काम है। रेल का काम है। कब से कर रहे हो यार? लगभग 4 महीना से। 4 महीने से ये कर रहा है गाइस। মানে ইয়াত বহুত কষ্ট হয় আৰু এটা आप सैलरी के बारे में बता सकते हैं क्या? ठेका का है। ठीके का है। हाँ। हाँ, ठीके का है। अभी इधर कुछ नहीं हम लोग মানে দাদাখন কাম কৰিছে, অলপ কৰি লওক, আমি বেছি আমনি নকৰোঁ আৰু ইয়াত কষ্টৰ কাম চলি আছে। গাইছ ইয়া চাই লওক, মানে এয়া মানে গাইছ ইয়া মানে বনাই আছে মানে ৰেলৰ, আপোনালোকে দেখি আছে ৰেলৰ চেৰি, মানে যোনটো চেৰি থাকে না গাইছ, সেই চেৰিত এইটো লগোৱা হয়, এইটো চেৰিত লগোৱা হয়। বৰ্তমান এইটো লগোৱা হ'ব দাদাখন, হাতত কিবা কিবি লাগি গ'ল গাইছ। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना।